গাইজ এটা মোৰ কাৰণে ভাল খবৰ। এখন মেমৰি কাৰ্ড মোৰ পৰা হেৰাই গৈছিলে প্ৰায় এবছৰ আগতে। আজি হ'ল 4 আগষ্ট। 4 আগষ্টৰ দিনটোত মই জগন্নাথ টেম্পল ঘূৰিবৰ কাৰণে গৈছিলোঁ, জগন্নাথ মন্দিৰ উৰিষ্যাত, আৰু মেমৰি কাৰ্ডখন মই পাই গ'লোঁ। সেইকাৰণে মই বহুত হেপ্পী, আৰু ভিডিঅ'টো আজি ৰিলিজ কৰি দিম। আজিয়ে মই এডিট কৰিম। যোৱাকালি ৰাতি পাইছোঁ মই মেমৰি কাৰ্ডখন ক'ত থৈছিলোঁ, মোৰ পৰা হেৰাই গৈছিলে, কিন্তু পাই গ'লোঁ আৰু এট লাষ্ট। মোৰ পুৰণা ড্ৰয়াৰ এটাত সোমাই আছিলে, আৰু এইফালে ঘৰত যাবৰ কাৰণে পূৰা ৰেডি। এইফালে পূৰা দেখিছে নাই, সাজন কাছনত পূৰা ৰেডি হৈ আছে মানুহ। এই কি ঘৰত যাবৰ কাৰণে পূৰা ৰেডি নেকি মইনা? বাহ, একদম নক'ব আৰু কি কি যে কৰি আছে। প্ৰায় এঘণ্টামান হৈ গ'ল। আৰু আজি গৈ আছোঁ মই গুৱাহাটী বিশেষ এটা কামৰ কাৰণে গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰকচোন, আগলৈকে চাওক জগন্নাথ টেম্পলৰ ভিডিঅ'টো। গুড মৰ্ণিং ফ্ৰম পুৰী। এতিয়া পুৰীত আছোঁ, মানে উৰিষ্যাত, আৰু আমি পূৰা মন্দিৰত যাবৰ কাৰণে গোটেইবিলাক ৰেডি হৈ গ'লোঁ। এয়া পণ্ডিতজি আহি পালে ৰুমত। আমাৰ ৰুমৰ পৰাই এতিয়া লৈ যাব পণ্ডিতে। গোটেইবিলাক ওলাই মেলি কিনে আহি আছে। এই আৰু দেখাই আছোঁ আজি দিনটোৰ পৰিৱেশ, গোটেই মন্দিৰ পূৰা দেখাম। তাকে আৰু দেখিছে, যদি অসমৰ পাণ্ডাই পায় তেতিয়াহ'লে বিপদ আছে বুলি কৈ দিলে। কৈছে গামোচাখন থৈ যাম। মই কৈছোঁ গামোচাখন নথওঁ, কিয় গামোচা থ'ম। পুৱাই ইয়াৰে দৃশ্য চাব। জাষ্ট হোটেলৰ পৰা ওলাই আহিলোঁ, আৰু এয়া পৰিৱেশ গোটেই সাগৰৰ পাৰত পূৰা টিপ টপ। আৰু গৈ আছোঁ, পূৰা টিম গৈ আছোঁ এতিয়া জগন্নাথ মন্দিৰ দৰ্শন কৰিব। চাওঁ বলক জগন্নাথ মন্দিৰ। উঠি ল'লোঁ পণ্ডিতৰ গাড়ীত, বাকীবিলাকে খোজকাঢ়ি গৈ আছে, মই উঠিছোঁ পণ্ডিতৰ গাড়ীত। এতিয়া পূৰা দেখাই গৈ আছোঁ পৰিৱেশ। পণ্ডিতে আহিবৰ কাৰণে কৈ দিলে। ইয়াতে এটা পুখুৰী এটা আছে, এইটোৰ নাম বোলে চৈত্যগংগা। তাকে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটোৱে হ'ল চৈত্যগংগা। গোটেই পুখুৰীটো হ'ল চৈত্যগংগা বুলি কয়। ইয়াতে মানুহে গা পা ধুৱে, তাৰ পৰা মন্দিৰত যায় কিছুমানে, এনেকুৱা নিয়ম কৰে। আৰু এইয়া মাছৰ কাৰণে বেছি আছে। এইটো চৈত্যগংগা মন্দিৰ, আৰু এইটো পুখুৰীটো চাওক। আহিছোঁ যেতিয়া অকণমান পানী খচি কিনে যাওঁ আৰু। ইয়াতে কিবা পূজা পাতলো হয়। আৰু এই চাওক, লাহে লাহে দেখা পাই গ'লোঁ জগন্নাথ। এইটোৱে হ'ল মন্দিৰ চাব নেকি? মন্দিৰ। এইটোৱে হ'ল জগন্নাথ মন্দিৰ। বাহিৰৰ পৰিৱেশ চাওক। ইয়াতে গছত মানে বহুতে এনেকৈ ৰছী নিচিনা আৰু এইবিলাক মন্দিৰৰ পৰা আনি কিনে ইয়াতে বান্ধি থৈ যায়। ইয়াতে বান্ধিলে বোলে মানুহৰ মন আৰু মনোকামনা, আৰু মনো শান্তি হয়, মনোকামনাও পূৰ্ণ হয়। তাকে আৰু বিশ্বাস কৰে মানুহবিলাকে। জগন্নাথত হাজাৰ মানুহ সদায় আহি আছে, ডেইলি আহি আছে, ডেইলি। আৰু তাৰে পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ। এতিয়া বাজিলে 7:35। চাওক 7:35। ইয়াতে মন্দিৰৰ চাইডে এতিয়া গৈ আছোঁ আমি আগলৈকে, মন্দিৰ দৰ্শন কৰিম বুলি। আৰু এইখন এখন গেট না। মোবাইল বোলে ভিতৰত এলাও নাই, সেইকাৰণে মোবাইল এতিয়া দি দিব লাগিব। আছোঁ মোবাইল থ'বৰ কাৰণে। মোবাইল থৈ লওঁ, তাৰপিছত ভিতৰত সোমাই বাহিৰত আহি আকৌ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। আৰু ইফালে গোটেই বান্দৰ, ওপৰত গোটেই বান্দৰ বহি আছে। পূৰা বান্দৰ। বান্দৰৰ কাৰণে সাৱধান দেই। পণ্ডিতে লৈ যাই আছে, আৰু আমি মোবাইল থ'বৰ কাৰণে গৈ আছোঁ। এইবিলাক মোবাইল থ'ব লাগিব। জগন্নাথ মন্দিৰ দৰ্শন হৈ গ'ল এতিয়া আমাৰ। আমি গোটেইবিলাক মন্দিৰ দৰ্শন কৰি আহি গ'লোঁ। এতিয়া বাহিৰত আৰু অকণমান চাহ তাহ খাওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই যাম। জয় জগন্নাথ। এয়া জগন্নাথ মন্দিৰৰ সন্মুখত এয়া দৃশ্য। জগন্নাথ মন্দিৰ এয়া আপোনালোকে দেখিবলৈ পাইছে। জগন্নাথ মন্দিৰ ঘৰৰ পৰাই সেৱাটো লৈ লওক, আৰু মই সকলোৰে কাৰণে ভাবি দিছোঁ আপোনালোকৰ কাৰণে। জয় জগন্নাথ। আৰু ইহঁতবিলাক গোটেইবিলাক এনেকৈ ফটো উঠাত ব্যস্ত। গোটেই কলপাতত দিয়ে। জয় জগন্নাথ। পানী বটল।
এই গংগাতে পানী পাব এই জয় জগন্নাথ ও ভাই জয় জগন্নাথ জয় জগন্নাথ ইয়াতে এইটো বস্তু বিৰাটে ফেমাছ হয় ইয়াতে কিলো চিষ্টেমত বিক্ৰী কৰে এইবিলাক এটা 130 এটা 140 দাদা এটা মধ্যে কি আছে ভিটামিন পণ্ডিতে ফোন কৰিলে কৈ দিলে হইলো পুৰা খোৱাত ব্যস্ত হৈ গ'ল জয় জগন্নাথ এই ভিনি ক কিবা এটা জয় জগন্নাথ হে পুৰা মজা খাজা 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 এই খাজা খাম এতিয়া পুৰা খাজা খাই লওঁ খাজা কেনেকুৱা খাজা খাজা আৰু এইফালে কেওফালে দেখা পাব খাজা 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 এইবিলাক খাজা 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 ইডলি পুৰি ডোচা কিচ্ছু খাবি দাদা এইবিলাক গোটেই খাজা 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 আপোনালোকক দেখাইছোঁ জগন্নাথ মন্দিৰৰ পৰিৱেশ এই হ'ল জগন্নাথ মন্দিৰ জগন্নাথ 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 ঘৰৰ কাৰণে প্ৰসাদ লৈ ল'লোঁ সকলোৰে কাৰণে ভাবি দিছোঁ এয়া হ'ল জগন্নাথ মন্দিৰৰ পৰিৱেশ ধুনীয়া আৰু সুন্দৰ চাওক গোটেই ফটো উঠাৰ হেঁপাহ মানে ফটো একপি উঠোঁ বুলি কিনে চবে আশা কৰে জগন্নাথত আহি এয়া ৰাংগা ভাই পুৰা ফটো উঠাত ব্যস্ত ভাই জগন্নাথ আহি কেনে লাগিল ধুনীয়া ধুনীয়া এই ভাই কেনে লাগিল এই ভাই গুলি আৰু জগন্নাথ পুৰী দৰ্শন হৈ গ'ল এতিয়া প্ৰসাদ লৈ কিনে ঘৰত যাই আছোঁ এয়া খাজা 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 पण याच देखा इकडच देखा अरे याच कमाय এই হ'ল পুৰীৰ দৃশ্য জগন্নাথ ইয়াৰ পৰাই জগন্নাথৰ গোটেই মন্দিৰটো পুৰা দেখা যায় এয়া হ'ল জগন্নাথ জয় জগন্নাথ এইখনে জগন্নাথ ইয়াতে কি বুলি কয় এইটোক क्या नाम है इसका दही बड़ा हाँ लगाओ दही बड़ा कैसी तरह से लगाते हैं देखते हो घुगनी बच्चे से और क्या है भुजिया थोड़ा ज़्यादा दो ना उसका जय जगन्नाथ और एक प्लेट लगाओ भुजिया दो ना इसमें थोड़ा और ये विटामिन तो दिया ही नहीं मिर्ची दो ভিটামিন বোলে কাৰণে বনাই আছে এতিয়া দহি বৰা খাওঁ আৰু পুৰা বৰষুণ জগন্নাথত বৰষুণৰ মাজত দহি বৰা মজা লাগিব আসাম আমি অসমৰ পৰা আহিছোঁ নে কি ভিনি ओ थोड़ा विटामिन डालो विटामिन थोड़ा सा और दही बड़ार लगत एया जगन्नाथ पुरी पूरा मानुहे हाई आछे क्यों भाई जगह नहीं कमिल सॉस लगाओ ना थोड़ा सा देखो वैसे खाओ জগন্নাথৰ ভোগ এয়া জগন্নাথৰ ভোগ আমাৰ ৰুমত লৈ আহিলোঁ আৰু ইফালে দি দিছে এনেকৈ দালি বাছ জগন্নাথৰ প্ৰসাদ আৰু জয় জগন্নাথ মন্দিৰৰ পৰা অনা ভোগ চোগ খাই লোৱা হৈ গ'ল হোৱাৰ পিছত ভাবিলোঁ অকণমান বৈজ্ঞ ভাই আছে আৰু ইফালে সঞ্জীৱ ভাই আছে
পূৰা ওলাই আহিলোঁ আকৌ সাগৰৰ পাৰলৈকে আকৌ এবাৰ সাগৰৰ পাৰ চাই লাষ্টবাৰৰ কাৰণে পুৰীত দ্বিতীয় দিনাখন পূৰা তৃপ্ত বাৰু আপোনালোকক সাগৰৰ পাৰৰ দিনৰ পৰিৱেশ দেখাই আছোঁ কালিতো সন্ধিয়াই দেখাইছিলোঁ আজি দিনত কি চলিছে তাকে দেখাই আছোঁ আপুনি যদি বাচ্ছা লৈ আহে পূৰা মজা কৰিব পাৰিব বাচ্ছাই এই চাওক আপোনাৰ ইফালে কি সুন্দৰ আৰ্ট এই চাওক কি মজাকৈ কৰিছে আৰ্টটো দাদা এতিয়া কে বনাইছে তুমি বা এই মানুহজনে বনাইছে এই আৰ্টটো কি মজা বালিৰে গোটেইখিনি বনাই দিছে গোটেইখিনি বালিৰে বনাইছে মজা আৰু পূৰা পানীৰ ওচৰলৈকে আহি গৈছোঁ সাগৰৰ পানীৰ ওচৰলৈকে আৰু তাৰে দৃশ্য দেখাই আছোঁ চাই থাকক ভিডিঅ'টো মজা লাগিব আৰু এয়া হ'ল পাৰৰ দৃশ্য এই উট এইবিলাক গৈ আছে পূৰা উটত উঠিব পাৰে আপুনি 200 টকাতে মাত্ৰ এইবিলাক কিমান ঘূৰিব কিমান ফুৰিব এইফালৰ পৰা চাওক